হেল্ল' গাইজ, মই ধৰি আহিছিলোঁ আপোনালোকৰ এটা নতুন ভিডিঅ' আশা কৰি সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। তো আজি ভিডিঅ'টো এনেদৰে আৰম্ভ কৰিলোঁ। ৰাতিপুৱা মানে উঠিলোঁ মানে সোনকালে উঠিলোঁ। এতিয়া প্ৰায় 7টামান বাজিছে। শুই কৈ উঠিলোঁ। এতিয়া মানে আমি মানে এটা জাগাত যাম আৰু মানে আজি পেহী নে জেঠাই কি আছিলে, জেঠাই নেকি চাই মানে ভালকৈ জেঠাই হ'ব চাগে, নাজানো। মাইক সুধিব লাগিব দেই, সুধি আহিম তাৰপিছত ক'ম। তো মানে তাত গৈ আছোঁ। তাত গৈ কি কৰোঁ, জেগাটো কেনেকুৱা, মই আজি মানে ফাৰ্ষ্ট যাম। জেগাটো হ'ল 12ভুজীয়া, নগাঁও পাৰ হৈ। কোন কোন 12ভুজীয়াৰ পৰা মোৰ ভিডিঅ' চাই তেওঁলোকে কমেণ্ট কৰি জনাব পাৰে। তাৰপিছত কমেণ্ট কৰি জনাব। আৰু এতিয়া মই গা ধুব যাওঁ। জেঠাইক গৰম পানী লাগিব মানে মোৰ শ্বিলঙৰ পৰা জেঠাই আহিছে আমাৰ। শ্বিলঙৰ পৰা মানে কেতিয়াবা আহিলে, গুৱাহাটীত দাদা থাকে ন, তো দাদাহঁতৰ কিবা মিটিং আছিলে, দাদাৰ লগত কেইদিনমান থাকিলে, এতিয়া ইয়ালৈ আহিছে। তো তাৰপিছত বোলকচোন স্কুল নাযাওঁ এতিয়া। কি মা ওলালে মই গায়ে দিয়া মামি যে যাম সেইজনী আমাৰ জেঠাই হ'ব ন। ব্লগ কি বনাই আছা? বুটৰ দালি বনাবা নেকি? বা আমি নাথাকিম, ইমান ধুনীয়া ধুনীয়া বস্তু বনাই খাব মাহঁতে। গৰম পানী ক'ত বহাম? জাৰটোত। তো মই গৰম পানীখিনি বহাই জেঠাইক দি মই গাটো ধুই লওঁ। তাৰপিছত ফিটটো দেখাইছোঁ, কি পিন্ধি যাওঁ, কেনেকৈ যাওঁ। তো ভিডিঅ'টো চাই থাকক। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, চেনেল ছাবস্ক্ৰাইব কৰিবা নাপাহৰিব। স্কিপ নকৰাতে গোটেই ভিডিঅ'টো চাই থাকক। ওলাই গৈতো ৰেডিয়ে, কিন্তু এতিয়া কি হ'ল মানে বৰষুণ দি আছে। চ' এতিয়া মানে বৰষুণৰ পৰা মানে ৰখোঁতে প্ৰায় এতিয়া 10টাই বাজিব হ'ল। ৰখিয়ে আছোঁ এতিয়া, ইমান বৰষুণ দি আছে। এতিয়া কমিছে মানে আছে আৰু ইমান নাই। এতিয়া অকণকৈ পৰি আছে। এতিয়া কি হ'ল মানে আমি মানে যিখন হেৰিত যাম বুলি ভাবিছিলোঁ, ফাৰ্ষ্ট আমি টমটম ঠিক কৰিছিলোঁ। ত' টমটমতো 3 ঘণ্টা লাগে বোলে টমটমত গ'লে। তো সেইকাৰণে আমি টমটম নাযাওঁ। তাৰপিছতে জেঠাই মানে কোনোবা বন্ধু এজন দেই, তেওঁ অহা কথা, মানে তেওঁ গাড়ী আছিলে, তেওঁ অহা কথা, কিন্তু তেওঁ গাড়ীখন বোলে ভাড়াত দিলে। তো এতিয়া মানে কৈ আছে যে বেলেগৰ লগৰ কোনোবা আছে বুলি। তো যদি আহে তেন্তে আমি যাম, নহ'লে চাগে আমাৰ যোৱাটো নহ'বই আজি। এনেকুৱা বৰষুণত কেনেকৈ যাম, মানে বৰষুণ নিদিলে যাব পাৰে, মানে ককা মানে গাটো মানে পুতুককৈ বেমাৰ হৈ যায়। বৰষুণতে তিতক বা ঠাণ্ডা পানী খাওক, বতাহ বেছিকৈ লওক, ককা মানে পুতুককৈ জ্বৰ উঠি যায়। তো সেইকাৰণে মানে আমি মানে ৰিস্ক ল'ব বিচৰা নাই। তো সেইকাৰণে চাগে যোৱাটো নহ'বও পাৰে বা যোৱাটো হ'বও পাৰে। এতিয়াও কোনো ঠিক হোৱা নাই, পিছতহে গম পাম আৰু। যদি ফোনটো আহি লওক, ফোনটো আহিলেহে গম পাম। যদি ফোনটো আহে তেন্তে আমি যাব পাৰোঁ, আৰু নহ'লে নহ'ব। চাই থাককচোন কি হয়। ফাইনেলি আমাৰ গাড়ী ঠিক হ'ল। এতিয়া আমি যাম, ভাত কেইটামান খাই লওঁ, খাই কৰি এতিয়া যাম। মাও যাব এতিয়া, ভাইটিও যাব। তো গাড়ীখন ঠিক হোৱাৰ কাৰণে চব যাব এতিয়া। তো দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। তো ভাত চাত খাই ৰেডি, এতিয়া আমি যাম। গাড়ী আহি গ'ল, গাড়ীখন কাপোৰ চাপোৰ মেলা খাইছে, ভালকৈ দেখিব পৰা নাই চাগে। তাত ৰাস্তাত যাওঁচোন, ৰাস্তাত যোৱাৰ পিছত দেখাই আছোঁ। তো মোৰ লুকটো দেখা বুলি ক'লে ৰ'বা এক মিনিট দেই, দেখাই আছোঁ মানে মোৰ মানে গোটেই ছেটআপটো। ৰেডি তই? ভাল লাগিছে দে। নালাগে দে, ধুনীয়াই লাগিছে। বতৰ দেখিছানে নাই কেনেকুৱা? মোক মানে ড্ৰেছটো দেখাবৰ কাৰণে মানে চেলফি ষ্টিকডাল লগালোঁ। এইটো মোৰ গেটআপ। এইটো কালি কিনি আনিছোঁ, নতুন চেণ্ডেল। চাওক, এইখন গাড়ী আহি গ'ল। এতিয়া আমি যাওঁ। এটা হেৰি কৰিবাচোন, চেনেল এটা খুলি দিবাচোন। অ'কে, লাকি ভিডিঅ'বিলাক দিম লাহে লাহে। বলক তো গৈ থাকোঁ। কি কৰি দিব লাগে? ইউটিউবত চেনেল ডিম্পুহঁতে কেইদিনমানৰ পিছত জংঘল কাটি খাব লাগিব। দিম দিয়া, আহি দিবা। আজি নহ'লে কালি মানে দিবা। লাকি ভিডিঅ' সোপা দি থৈ দিম। কালি আকৌ মই নগা যাম, হ'ব, পিছত দিলে হ'ব। যদি বৰষুণ নিদিয়ে।
মোৰ পৰীক্ষাও আছে নহয়। কি বেছি বহুত টাইম লাগে নেকি? হা কি হেৰি লাগে কি বহুত টাইম লাগে নেকি? হেৰিহে খুলিব নাম চাম দি খালি একাউণ্টহে এটা কৰি দিবা। তোমাক কোনে টাইম লাগে, মই নিজে খুলিছোঁ। তো আমি ফাইনেলি গাড়ীত উঠিলোঁ আৰু এতিয়া ককাহঁতৰ ঘৰৰ বাটতে মই ৰখিছোঁ। ককা আহিব আৰু এতিয়া সেয়া ককা আহিব, এতিয়া আমিতো যাওঁ আৰু টাটা বাই বাই। আকৌ ৰাস্তাত লগ পাওঁ আপোনালোকক। গৈ অকণ জেগা পাওঁতে এইখিনিত পূৰা ভিৰ লাগি আছে। কিবা বোলে এক্সিডেণ্ট হ'ল, কি হ'ল ইমান ভালকৈ গম নাপাওঁ, খালি পূৰা ভিৰ আৰু চাব পাৰে আপোনালোকে। প্ৰতিপলে বিচাৰে তোমাক কাষতে, জোনা কৰে দেখো আজি জিৰণি ল'বৰে সুৰুৱানী ৰহা পালোহি আৰু এতিয়া মানে মিঠাই চিঠাই কিবা ল'বলৈ কাৰণে ৰখিছে, তাতে অৱস্থা বেয়াই হ'ব। ৰহা মানে এইখিনি কিবা পোৱাগৈ নাই ন? চিনি পাওঁ সোমালোঁ একে মেইন ৰহা। অঁ এই পামেই এতিয়া জেঠাই লগত বেছি দিন নহয়। এতিয়া আমি গৈ পামগৈ আৰু তাতে দোকানতে কিনিব গৈছোঁ। বতৰটো ইমান এটা ভাল নহয় আজিকালি, তো পাই দেখাই আছোঁ, চাই থাকোঁ। ককাক দেখা নিদিয়া কিয়? এই সেইটো ককা, সেইটো ৰখি আছে, এতিয়া ভৰিবলৈ জিনজিনাই গৈছে ককা। মাই হা মাই মাকতো দেখাই নাই চাগে, এইজনী মই ভৰি চৰিৰ পৰা মেলিয়ে ল'লোঁ, ভৰি চৰিৰ পৰা বিষাই গৈছে আৰু নোৱাৰা হৈ গৈছে। গাড়ীখন এতিয়া আমাৰ গাড়ীখন মানে গাড়ীখন সৰু, এতিয়া শকত মানুহ বেছি, এই দুজনী নহয় মানে ধৰা এতিয়া কাকাও অকণমান শকত হ'ল, জেঠাইও অকণমান শকত হ'ল। কেতিয়া শকত হ'ল? আৰে বহুতে এতিয়া দিগদাৰ হৈছে ন, সেইটো কৈছোঁ মই। অভগৰ নিচিনা কথা কোৱা তুমিও। তুমিহে কোৱা যে কাকাও অ' মা দাঢ়ি চোৱা তাৰ ইমান দূৰ। অ' মাই গড, পাই দেখাই আছোঁ আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো। ধমাকা হ'ব। আৰু কাৰোবাৰ ঘৰত যাব লাগিছিলে। মই বৰদোৱাটো সোমাই যাওঁ বোলে এপাক। ফটোমি নাই কৰা, সঁচাকৈ কৈছোঁ। খাবলৈ কিয় লৈ আহিব দিয়াচোন। যা আহিলে এসোপা গৰু সোপা। লৈ থাকক, আমি পইচা চইচা অনা নাই। তো আমি আহি পালোহি আৰু মানে এজনী জেঠাই আহি পাই গ'লোহি আৰু দেখাই আছোঁ। বৰষুণ পৰিছে কিনকিনকৈ। আহি গৈ হাত ভৰি ধুলোঁ, তাৰপিছতে চাহ খাব দিছে। আমাক শুকুৱাই চাহ খাই দিছে নহয়, এইবিলাক মানুহে চবেই চাহ খাই আছে। মই মানে খালোঁৱে, আধা আধি খাই হ'ল, তাৰপিছতে ভিডিঅ'টো বনাইছোঁ। জেঠাইহঁতৰ ঘৰতে এনেকৈ ওপৰতে এখন আইনা লগাই থৈ দিছে আৰু মানে আইনাখন দেখি ভাল লাগিলে, তো এনেকৈ এটা সৰুকৈ এনেকৈ ভিডিঅ' এটা বনাই ল'লোঁ আৰু মানে মই পাগল, আপোনালোকে জানেই। তো এইখিনি জেঠাই বহি আছে, মা এজনী আমাৰ জেঠাই বাঁহী বজাই আছে পূৰা। তাৰ পাছত ব'লক মাংস বনাই আছে, আমি চাই আহোঁগৈ। আৰু কি বনাইছে চাম আহকচোন। এইপিনে এয়া ব্ৰইলাৰ মাংস, তাৰপিছত মানে ডিম বইল আৰু গৈ। তো আমি এতিয়া চাহ তাহ খালোঁ, এতিয়া আমি গৈ আছোঁ মানে এয়া আমাৰ এইখিনিতে আৰু এজনী পেহী এজনী আছে, তো পেহীজনীৰ ঘৰত গৈ আছোঁ। অঁ মাহঁত আহা নাই, মাহঁত আহি আছে, সেই মাহঁত আহি আছে, পেহীৰ ঘৰত যাওঁ। ভাইটি অঁ পালোঁ দে, নালাগে। তো এতিয়া আমি গৈ আছোঁ, তো চাই থাকক। বৰ এলাহ লাগিছে। কিমান দূৰ? বা ইমানখিনি খোজকাঢ়ি যাব গৈ থাকোঁচোন, খোজকাঢ়ি ভালো লাগে বৰষুণ বতৰটো। দাম্পা আহিলে আগতে পৰি যাবি। কিয় মই দাম্পা আহিলে আগত মই যাম? ৰহা এইপিনে ৰহা পাইগৈ বুলি নাজানো বুলি কথাটো, কিন্তু মই মৰি যাব লাগিব বুলি সেইটো কোনো কথা নাই। টমটমতে আহিব পাৰিলি। এই চেকনৰ পৰা এখন টমটমত যায়গৈ আৰু এনেই 10 টকা হাগিবিগৈ পেহীৰ আগত গৈ। দক্ষিণ বাৰভোজীয়া নগাঁও।
আমি আহিছোঁ যে সেইকাৰণে তাই বাহিৰত আহি ৰখি আছেহি আমাক মানে আকৌ আগবঢ়াই নিবলৈও। তাৰপিছত আমি ভিতৰলৈ সোমাই গৈছোঁ আৰু তাৰপিছতে গৈ আছোঁ পেহীহঁতৰ ভিতৰত। মই ফাৰ্ষ্ট টাইম আহিছোঁ পেহীহঁতৰ ঘৰত, আজি ফাৰ্ষ্ট টাইম আৰু। তো এইখিনিতে এখন সৰুকৈ কলৰ পৰা মানে কলটো আছে আৰু তাৰপিছতে গৈ এতিয়া পেহী ক'ত আছে যাওঁচোন চাওঁগৈ। গৈ আছোঁ চেণ্ডেলযোৰ খুলি ঘৰৰ ভিতৰত সোমালোঁ। এইপিনেদি গ'লোঁ, ফাৰ্ষ্ট ৰুমত সোমালোঁ, নাই পেহী। এইপিনৰ পৰা মাত দিছে পেহী ইয়াত আছে বোলে। তাৰপিছত টেট গ'লোঁ, পেহী বোলো এইপিনে গা ধুই আহিছে। তো পেহী গা ধুই আহিছে, ভিতৰলৈ গৈছে আৰু কাপোৰ পিন্ধিবলৈ। আমাক কৈছে ইয়াতে বহিবলৈ, তো আমি ইয়াতে অকণ বহি লওঁ। পেহীহঁতৰ ঘৰৰ পৰা আহি দেখিছোঁ ভাত চাত দিলেই, ককাহঁতক তলত দিছে কাৰণ ককাই ওপৰত খাব নোৱাৰে। তো আমাক ওপৰত দিছে, ভাইটি মই আৰু ড্ৰাইভাৰ দাদাজন। তাতে ভাত দিছে, এইপিনে কণী পদুনা চাটনি আৰু এইপিনে ওপৰত বাই চালাড দি আছে। তো খাই লওঁ ভাতকেইটা দেই। খাই বৈ ল'লোঁ সৰুকৈ এটা উপহাৰ, এখন বোৱা চাদৰ। মানে মই বোৱা চাদৰ খুব ভাল পাওঁ, সেইটো কাৰণে বায়ে মোক চাদৰ এখন দিলে দেই। থেংক ইউ বা, ইমান ধুনীয়া চাদৰখন দিয়াৰ বাবে। তো আমি আৰু এজনী জেঠাই ঘৰলৈ আহিছোঁ মানে এতিয়া বৰ্তমান। তো আহি আছোঁ মানে এইখিনিৰ পৰা ৰাস্তাটো বোকাটো সেইখিনি মানে খোজকাঢ়ি আহিব লগা হৈছে। আহি আছোঁ লগত সেই চুকতে গাড়ীখন যেতিয়া জোৰ ৰাখিছে তাৰ লগৰ ঘৰ এতিয়া কেতিয়াবা আহিলে চিন নাহে আৰু এতিয়া চিন নাহে এইখিনি খোজকাঢ়িলে নহয় এই ৰাস্তাটো আহি আছে এইখিনিৰ ভিতৰত এইটো ৰাস্তা চিটিবলৈ হৈ যাব। আহি পাই গ'লোঁ, ইমান বেয়া ৰাস্তা ধীৰে ধীৰে হোগা সব কুছ। তো ফাইনেলি আমি আহি পাই গ'লোহি। এইজনী গাড়ীখন গৈ চুপ পোৱালৈকে দেখিছো ৰাস্তা নাই দেখোন। ভাত চাত খাই আহিছিলোঁ আকৌ জেঠাই পুৰি কি ৰুটি বনাই আছে বোলে। মাংসও আনিছে, তথাপিও খাবতো লাগিবই যদিও জেগা নাই। জীৱনত প্ৰথম আহিছোঁ আজি জেঠাই ঘৰত। এতিয়া টিকলিজনী অলপ ভাগ্যজী মাইনাজনী আছে, দেখাই দিম গম পাইছোঁ। আজি ঢুকাল অ মাইনা কোন ক'ত কাপোৰ খোলাইছা? এই খিৰিকীখনৰ ওচৰত ইমান ধুনীয়া পোহৰ আহি আছে, সেইকাৰণে খিনি পালোগৈ আহি। আমাৰ সেইটোৱে কাৰোবালৈ কথা পাতি আছে ভাইটিয়ে কোনোবা। আমিতো তোমালোকৰ ঘৰলৈ এতিয়াহে আহিছোঁ, বেছি টাইম হোৱা নাই অহা। এইয়া হেৰিহঁতৰ ঘৰলৈ এইটো আহিছে। কোনখন গাঁও ল'ৰা আছিলে ফটো নহয় ভিডিঅ', ইউটিউবৰ কাৰণে ভিডিঅ'। খালিয়ে হ'ল কাপকেইটা, চাহ খাই কৰি পিছতহে ভিডিঅ'টো বনোৱা ষ্টাৰ্ট কৰিছোঁ। তো এতিয়া আমি ঘৰত যাওঁ, তো আমাক প্ৰেজেণ্ট দিছে দেখিছে তো ভিডিঅ'টো মানে কি প্ৰেজেণ্ট দিছে ঘৰত গৈ দেখাম বাৰু। তো এতিয়া আমি যাওঁ বাৰু, ইয়াত আমাক আগুৱাই থ'বলৈ আহিছে চবেই, কিমান মানুহ। দলঙতে থৈ গৈছে মইনা দেৱাকে চাইকেলেদি। অঁ আকলটো চিয়াইছে নে পিছত অলপহে আহিছোঁ, তাৰপৰা খোজকাঢ়ি আহিছোঁ কথা পাতি পাতি। ইয়াৰ পৰা তাৰপৰা পইচা সেইখিনিতে নামঘৰ এটা পাব, নামঘৰটোৰ পৰা আপুনি সোঁ চাইডে সোমাই যাব। আপুনি
তো গাড়ীৰ পৰা নামিলোঁ, আমি আহি ঘৰ পালোহি, কাপোৰ কানি খুলি হাত ভৰি ধুই আকৌ আপোনালোকক লগ পাই আছোঁ দেই। ঘৰ চৰ আহি পালোহি আৰু হাত ভৰি চাত ভৰি ধুলোঁ, কাপোৰ কানি খুলিলোঁ, বহুত মানে ভাগৰ লাগিছে, এলাহ লাগিছে আৰু তাৰপিছত মই কৈছিলোঁ মোকতো গিফ্ট পাইছোঁ, মানে চাদৰ দুখন পাইছোঁ, তো দেখাইছোঁ সেই চাদৰ দুখন। এইখন ভাইটিক দিছে মানে এজনী জেঠাই বোৱা ৰুমাল দেই, ধুনীয়া ৰুমালখন। তোমাৰ এইটো ক'ত থ'লোঁ মই থ'ম জেগাই মই নাথওঁ। মুখখন ধুনীয়া ৰুমালখন, ডাঙৰ চাঙৰ আছে, বোৱা ৰুমাল আৰু ভাল লাগে আকৌ বোৱা ৰুমালবোৰ ন। তাৰপিছত আৰু এখন পাইছিলোঁ ৰুমাল, এইখন আকৌ একদম পূৰা টাৱেলৰ নিচিনা, চাওকচোন ধুনীয়া, কিন্তু বোৱা নহয় একচুৱেলি, এইখন কিনা চাগে, এইখন কিনাই, এইখন একদম ধুনীয়া, এইখন ধুনীয়া আৰু টাৱেলৰ নিচিনা। তাৰপিছত এখন চাদৰ, এইখন চাদৰখন খুলি চাইছিলোঁ, এইখন চাদৰ অকণমান ছুটি, মানে কি মাহঁতনো শকত ন, মাহঁতৰ কাৰণে চাগে মাহঁতৰ কাৰণে নহ'ব, মোৰ কাৰণে মানে ঠিকে আছে, মানে এতিয়া নুখুলোঁ আৰু দেখাইছোঁ বোৱা চাদৰ। এখন আৰু এখন দেখাইছোঁ, আৰু এইখন যে বহুত ভাল, এইখন মানে দীঘল পুতল চব একদম মানে পূৰা ধুনীয়া, মাহঁতৰ কাৰণেও ধুনীয়া, মোৰ কাৰণেও ধুনীয়া, মই লৈ গৈ চাইছোঁ, বহুত ধুনীয়া এখন। কি কৰি আছে ভিডিঅ' কি কৰি আছে ভিডিঅ'খন? দেখাই আছোঁ ৰাইজক কাপোৰকেইটা পাইছোঁ যে। জেঠাই সুধিছে কি কৰি আছোঁ, মই কৈছোঁ ভিডিঅ' কৰি আছোঁ, ৰাইজক দেখাই আছোঁ ফুৰিব গৈ মই আজি কি ঘটি আহিছোঁ। তাইয়ে লাভ হ'ল, বহুত মোৰে লছ হ'ল, মোৰ পইচাকেইটাও গ'ল, মই এখন কাপোৰো নাপালোঁ, পইচাকেইটাও গ'ল, মোৰ লছো হ'ল, একো নাপালোঁ, তোমাৰ লাভ হ'ল। দুজনী জেঠাই দুখন চাদৰ দিছে, এখন পৰহিলৈ পিন্ধি, এখন কাইলৈ পিন্ধি, কাইলৈ নহয় চৰি শনিবাৰে। চাহৰ পৰ্ব ঘৰত চান্সে নিদিয়ে কথা ক'বলৈ। তো আজি এইখিনিতে ভিডিঅ'টো শেষ কৰিছোঁ, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিওঁ, নাপাহৰিব। থেংক ইউ।